প্ৰাৰ্থনা কৰি থকা অৱস্থাতে মই জকি গৈছিলোঁ। সপোনত দেখোঁতে মই সেই গোঁসাই মূৰ্তিটো এই গোঁসাইটো পাতিদৰং গোঁসাই ঘৰৰ পৰা আহিছোঁ বুলি মোক সপোনত দেখাই দিছে। নমস্কাৰ জনাইছোঁ সকলোকে, এটা অন্য এটি ভিডিঅ'ত লগ পাইছোঁ সকলোকে। আৰু আজিৰ ভিডিঅ'টো মানে অলপমান ব্যতিক্ৰম হ'বলৈ গৈ আছে, কাৰণ এনেকুৱা টপিকৰ ওপৰত ভিডিঅ' কোনোদিন বনাই পোৱা নাই। হয়তো কিবা ভুলো হৈ যাব পাৰে, তাৰ কাৰণে ক্ষমা কৰি দিব। আগতীয়াকৈ কৈ লৈছোঁ। আচলতে এই যে মন্দিৰ দেখা পাইছে, এই মন্দিৰটোত এটা মানে আচৰিত এটা বস্তু আছে। সেই বস্তুটোৰ কথা ক'বলৈ যাই আছোঁ। ইফালে এটা ভাকৰি ঘৰ মন্দিৰে, আৰু মই আছোঁ আজি নিজৰ জেঠাইৰ ঘৰত, আৰু জেঠাইৰ ঘৰতে আছে এই বস্তুটো। আপোনালোকে দেখা পাব আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ। নিজে ৰোৱা নেকি? এইডাল তাৰমানে মই নিজে পদুম ফুল ৰোৱা হৈছে, গতিকে পদুম ফুল ইয়াতে ফুলিছেও আৰু পদুম ফুলৰ পাত হৈছে। মই গোঁসাই ঘৰত তাৰমানে এই পদুম ফুলৰ পাতটো শৰাই দিওঁ। গতিকে এতিয়া মই ৰাতিপুৱাই সদায় এনেকৈ তাৰমানে পদুম ফুলৰ পাতৰ শৰাই ঘৰত দিওঁ। এতিয়া এই ছিঙিলোঁ আৰু এই মাত্ৰ এতিয়া চাকি দিব, মানে সদায় এটা এটা পাতত এটা পাত দি দিওঁ। আচ্ছা, এইটো পদুম ফুলটো ফুলা নাই নে এতিয়া? পদুম ফুলটো ফুলিছিল, এতিয়া আকৌ মৰহি গ'ল। জেঠি নমস্কাৰ। নমস্কাৰ। অ'কে, আজি কিহৰ ওপৰত মানে কথা ক'বলৈ ওলাইছে কওক? আজি মই তাৰমানে আমাৰ মন্দিৰত স্থাপন কৰা গোঁসাই মূৰ্তিটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। গতিকে মোৰ মূৰ্তিটো যিটো গোঁসাই ঘৰত পাতিছোঁ, সেই মূৰ্তিটো মই তাৰমানে সপোনত দেখিছিলোঁ। বাটত আমাৰ ৰাজবাটত পূজাই আছিল। গতিকে সপোনত দেখোঁতে মই সেই গোঁসাই মূৰ্তিটো তাৰমানে সেই জেগাখিনিত মই চালোঁ। চাই পেলাই পাওঁ যে তাত মূৰ্তিটো উগুৰি হৈ পৰি আছে। গতিকে মই এতিয়া সেই উগুৰি হৈ থাকোঁতে মই এনেকৈ ঠেলি দি পেলাই দিওঁতে ওপৰৰ ফালে মানে মুখখন হৈ চিধ হৈ পৰি গ'ল। তেতিয়া মই তেওঁক আঁকোৱালি লৈ চুমা খাই মই তাৰমানে তেওঁক সামৰণি কৰি, আমাৰ ঘৰত এডাল তুলসী গছ আছিল, ডাঙৰ তুলসী গছ এডাল আছিল, আৰু এটা ভাকৰি আছিল। সেই ভাকৰিটোৰ মুখত তুলসী গছডাল আছিল, কিন্তু তেতিয়া মোৰ নামঘৰ নাছিল। গতিকে এই তুলসী গছডালৰ গুৰত তেওঁক মই গা পা ধুৱাই লৈ স্থাপন কৰি ধূপ ধূনা দিয়ে আয়তীবিলাক মাতি আনি, মানুহ ভৰ্তি হৈ গ'ল ইয়াতে চোতালত। তেতিয়া মই আয়তীবিলাক মাতি আনি তেল সিন্দুৰ, হঠাতে তেল সিন্দুৰ কিনি আনি মই তেওঁক স্থাপন কৰি আই উৰুলি দি তেওঁক ইয়াত বহাই থৈ মই মানে পূজা কৰিছোঁ। গতিকে তেতিয়া মই আকৌ চকিছিলোঁ। তাৰমানে মই গোঁসাই ঘৰত এনেকৈ প্ৰাৰ্থনা কৰি আছিলোঁ। প্ৰাৰ্থনা কৰি থকা অৱস্থাতে মই জকি গৈছিলোঁ। মোৰ লগত ল'ৰা দুটাইও, মোৰ দুকাষে ল'ৰা দুটা সদায় তাৰমানে মোৰ লগত প্ৰাৰ্থনা কৰে। এই ল'ৰা দুটাই মই প্ৰাৰ্থনা কৰি থাকোঁতে এনেকৈ তাৰমানে মই এই চকি যোৱা কিবা কিবি কথাবিলাক মোৰ মুখেৰে ওলাই গ'ল। তেতিয়া মই নিজকে তাৰমানে ভোট নোহোৱা হৈ বিচনাত শুই থাকিলোঁ। বিচনাত শুই থাকোঁতে তেতিয়া মোৰ মানে এনেকুৱা অৱস্থা হ'ল, মোৰ মালিককে মই টিপা মাৰি ধৰি মাৰিব বিচাৰিছিলোঁ। গতিকে এতিয়া আৰু তেওঁ ভয় কৰি মোৰ ওচৰত যাওঁতে এতিয়া মই তেওঁক কৈছোঁ, আপুনি মোৰ ওচৰত কিয় আহিছে? মই গোঁসাই ঘৰত যাব বিচাৰিছোঁ, গোঁসাই ঘৰত স্থাপন হ'ব বিচাৰিছোঁ, মোক গেটখন কিয় খুলি দিয়া নাই? তাৰপৰা এওঁ আৰু তাড়াতাড়ি যাই গেটখন খুলিছে, কিন্তু তালাটোহে খুলিছে। মই কিন্তু ঘৰৰ ভিতৰৰ পৰা দেখা পাইছোঁ। গেটখনৰ তালাটো খুলিহে থৈ আহিছে, কিন্তু গেটখন মেলি দিয়া নাই। তেতিয়া তেওঁ মোৰ মূৰ্তিটোৱে তাৰমানে মোক জনাইছে, মোক গেটখন কিয় খুলি দিয়া নাই, নহ'লে মই এতিয়া যাম বুলি কৈছে। তেতিয়া মই লগে লগে এওঁক তাৰমানে দম দিওঁতে এওঁ গেটখন ৰাতি 12টা বজাত গেটখন খুলি দিছে। গতিকে তেতিয়া তেওঁ মই 3টা বজাত পাইছোঁ, ভাটিবেলা 14/10/2003 তাৰিখে মানে আবেলি 3টা বজা 5 মিনিট থাকোঁতে তেওঁক মই আঁকোৱালি লৈছোঁ। আৰু এতিয়া আৰু তেওঁ বাহিৰৰ আশে পাশে থাকিল। ৰাতি 12টা বজাত আহি আমাৰ ঘৰৰ ভিতৰত সোমাই গ'ল। তেতিয়া আৰু তেওঁক মই স্থাপন কৰি মই এজন আমাৰ পুৰোহিত মাতি পিছদিনাখন পূজা কৰিছোঁ। পূজা কৰোঁতে তেওঁ এখন শৰাই আগবঢ়াইছিল। আগবঢ়াওঁতে
মই তাৰমানে তেওঁক মোক দাঙিব দিছিল গোঁসাই মূৰ্তিটো, কিন্তু মই দাঙিব পৰা নাই। কিন্তু প্ৰথম দিনা মই বাটৰ পৰা নিজে আঁকোৱালি লৈ আহিছোঁ। কিন্তু যেতিয়া মোক পুৰোহিতজনে কৈছিল তুমি আঁকোৱালি লোৱাচোন বাৰু, কিন্তু মই ল'ব পৰা নাই, ইমান ওজন আৰু মোৰ কঁকালটো বিষাই গৈছে, তাৰমানে মই দাঙিব পৰা নাই। তেতিয়া তেওঁক কৈছোঁ মই নোৱাৰোঁ, মোৰ ভাগৰ লাগিছে, মই দাঙিব নোৱাৰোঁ। এনেকুৱা বুলি কওঁতে তেওঁ অলপ ধ্যান কৰি ক'লে এটা গোঁসাই নহয়, সেই গোঁসাই মূৰ্তিটোত 3টা মূৰ্তি আছে, মই 3খন শৰাই আগবঢ়াব লাগিব। তুমি এখনহে শৰাই আগবঢ়ালা, মোক আৰু 2খন তুমি বঁটা দিয়া, তুমি বাহিৰত নাযাবা এই মুহূৰ্তত, মোক কৈছে। তেতিয়া মই বাহিৰত নাযায়, মই মানে আমাৰ শৰাই বঢ়োৱা বঁটা 2খন ওলাই দিছোঁ। আকৌ বঁটা 2খনত 3 যোৰ তামোল পানেদি যেতিয়া গোঁসাই বঢ়াইছে পুৰোহিতজনে, তেতিয়া মোক গোঁসাইটো দাঙি আনিব দিছে স্থাপন কৰিবৰ কাৰণে। তেতিয়া মই দাঙিব যাওঁতে পটককৈ উঠি আহিছে। সেই 3টা গোঁসাই থকা যেতিয়া 3খন শৰাই আগবঢ়ালোঁ, তেতিয়া মই গোঁসাই মূৰ্তিটো নিজকে ধৰি আনি আমাৰ গোঁসাই ঘৰত স্থাপন কৰিব পাৰিছোঁ। কিন্তু আমাৰ যেতিয়া গোঁসাই ঘৰটো নাছিল, মই এনেকুৱা এটা কৰিলোঁ, এটা পাকাৰ প্ৰস্তুতি, মই জগন্নাথ মন্দিৰ দৰ্শন কৰিব গ'লোঁ, কিন্তু মই 5 মাহ যদি ভাত খোৱা নাই, দিনত এটা ফল খাই জীয়াই আছোঁ 5 মাহ। খুদা ফুটিব দিনাৰ পৰা মই 5 মাহ ভাত খোৱা নাই। সেই 5 মাহৰ ভিতৰত মই এটা ডাঙৰ মণিকূট তাৰমানে বনাই এই মণিকূটটোত তেওঁক মই স্থাপন কৰি দিয়া হৈছে। গতিকে তেওঁক যেতিয়া মই পাওঁ, তেতিয়াৰ পৰা মোৰ নিজৰে উন্নতি হোৱা বুলি মই নিজে ভাবি অনুভৱ কৰিছোঁ আৰু ভাবি লৈছোঁ, তাৰমানে এওঁৰ দ্বাৰাই মোৰ এইখিনি হৈছে। গতিকে এওঁৰ ওপৰত মোৰ বহুত বিশ্বাস। এতিয়া এওঁক মানে শৰাই দিবৰ কাৰণে বহুত মানুহ আহে, কিছুমানৰ ল'ৰা ছোৱালী হোৱা নাই, তেওঁলোকে আহি ইয়াত শৰাই দিছে, ডাঙৰ কল এথোক লৈ আহি আয়তী লৈ আহি নাম ধৰিছে। আকৌ তাৰপিছত যেতিয়া ল'ৰা ছোৱালী জন্ম পালে, তেতিয়া আকৌ তেওঁলোকে এখন শৰাই আগবঢ়াইছে। ইয়াতে কোনটো গোঁসাই থকা বুলি কৈছে? এতিয়া এই মূৰ্তিটো শিৱৰ মূৰ্তি, অৰিজিনেলি এইটো শিৱৰ মূৰ্তি, কিন্তু এই শিৱৰ মূৰ্তিৰ কাষত বাওঁ চাইডে আছে হনুমানৰ মূৰ্তি, আৰু এইফালে আছে সোঁফালে আছে গণেশৰ মূৰ্তি, মাজৰখিনি হ'ল শিৱৰ মূৰ্তি। গতিকে এওঁক মই গণেশ পূজাৰ দিনা গণেশ পূজাটো কৰি দিওঁ, আৰু শিৱ পূজাৰ দিনা শিৱ পূজাটো কৰি দিওঁ, আৰু হনুমান পূজা যোনদিনাখন কৰা যায় সেইদিনাখন হনুমান পূজা তেওঁক মানে বুন্দিয়া লাড়ু দি মই তেওঁক পূজা কৰোঁ। বহুত ডাঙৰকৈ কৰিব নোৱাৰোঁ, মোৰ সমৰ্থক যিমান আছে সিমানেদিহে মই কৰিব পাৰোঁ। গতিকে ইয়াতে যাতে এওঁ একো দুখাদত নধৰে বুলি মই তেওঁক পূজা কৰি আছোঁ। আৰু সদায় মই ৰাতিপুৱা গধূলি ইয়াত চাকি দি থাকোঁ, কিন্তু বৰ্মশলাষৰ মই নুমাব নিদিওঁ। আৰু মোৰ এক্টিং তেলে 16 দিনহে যায়, মোৰ এটা হিচাপ হ'ল, তাৰমানে এক্টিং তেল হ'লে 16 দিন যায়, দিন ৰাতি চাকি জ্বলি থাকে, মই নুমাব নিদিওঁ। আৰু তাক বাহিৰে এক্সট্ৰা চাকি জ্বলাব লগা হ'লে আছে, তেতিয়া মোৰ প্ৰয়োজন হ'লে মই জ্বলাম। আৰু এওঁক কিন্তু মোক সপোনত দেখাইছে বেলেগ বস্তু মোক একো নালাগে, মোক লাগে ৰঙা কাপোৰ 1 মিটাৰ, আৰু এইফালে 5টা ফল, যি ফল হ'লেও 5টা ফল বিচাৰিছে। তাক বাহিৰে এওঁ বেলেগ বস্তু একো বিচৰা নাই। তাতে আৰু কোনোবাই কিবা দিয়া সেইটো বেলেগ কথা, কিন্তু এওঁ বিচৰাটো হ'ল ৰঙা কাপোৰ আৰু 5 বিধ ফল। এই গোঁসাইটোৰ কাৰণে, এই 3টা গোঁসাইৰ কাৰণে কিবা অনুষ্ঠান পতা যায় নেকি ঘৰত? এইটো আৰু বছৰে বছৰে তাৰমানে অনুষ্ঠান পতা যায়, এওঁৰ জন্মদিনটো পালন কৰা যায়। কিবা নাম আছে নে, কিবা গোঁসানী সেৱা বা কি? নহয়, এইটো তাৰমানে তেওঁ পূজা কৰোঁ, কিন্তু এই গোঁসাইটো পাতিদৰং গোঁসাই ঘৰৰ পৰা আহিছোঁ বুলি মোক সপোনত দেখাই দিছে। আৰু এতিয়া মই পাতিদৰং গোঁসাই ঘৰত মোক মানে তাত শৰাই এখন দিব দিছে, কিন্তু শৰাইখন মোক নিজকে বঢ়াব দিয়া নাই। গতিকে মই আগদিনা কল পাৰিছোঁ, পিছদিনাখন কল থোক ৰঙা হৈ পকিছে, আৰু মই আয়তীখিনি লৈ সেই নামঘৰত গৈছোঁ, তাতে দেউৰীয়াক কৈছোঁ মোক গোঁসাই বঢ়াব দিয়া নাই, আপোনালোকক বঢ়াব দিছে। আৰু এজন পুতুলি নামৰ তিৰোতা এটাক মাতি আনি তেওঁ পুৰোহিতৰ লগত যোগাৰী হিচাপে থাকিব দিছে, মোক কিন্তু কৰিব দিয়া নাই। আৰু তেতিয়া মই সেই মানুহজনক ক'লোঁ পুতুলি নামৰ ছোৱালী এটা বিচাৰক ক'ত আছে। তেতিয়া তেওঁলোকে বিচাৰি আনি পুৰোহিতৰ লগত যা যোগাৰ কৰি আছে। গতিকে তেওঁক তেতিয়া মই মন্দিৰত চাকি খোৰ দিছোঁ, কিন্তু মই তাত নিজে চাকি জ্বলোৱা নাই, মই সেৱা লৈছোঁ। লৈ মই প্ৰসাদ বিতৰণ কৰাৰ পিছত 1 খুখুৰী গাজি লৈ গৈছোঁ, এটা কাপেদি 1 কাপ 1 কাপ ইমান মানুহক দিছোঁ, তথাপি খুখুৰীৰ গাজি খুখুৰীতে আছে। গতিকে মই আকৌ খুখুৰীটো চপাৰি চালোঁ যে মই যেনেকৈ নিছোঁ সেনেকৈ আছে, কিন্তু মই 30-40টা মানুহ 1 কাপ 1 কাপ ভগাই দিয়াৰ পিছতো এইযোৰে প্ৰসাদটোতে আছে। আকৌ তেতিয়া তেওঁলোকক পুৰোহিতকেইটাক মই সেই প্ৰসাদ অলপ অলপ ভগাই দি থৈ
আৰু বাকীখিনি মই লৈ আহিছোঁ। বাটত যিমান মানুহ পাইছোঁ সিমান মানুহক গাড়ীখন ৰাখি ৰাখি ভগাই দি আহি আকৌ ঘৰত আহি মই গাঁৱৰ মানুহ একমুঠা গোটেইবিলাককে ভগাই দিব পাৰিছোঁ। গতিকে মোক নুবুলোৱা হোৱা নাই। ঠিকে আছে বাৰু। এইটোৱে হ'ল সেই মূৰ্তিটো, এইটোৱে হ'ল আমাৰ সাধাৰণ ভাষাত ক'ব গ'লে এতিয়া শিল বুলি ক'ব লাগিব আৰু, কিন্তু এইটো শিল নহয়, ইয়াতে 3টা ভগৱান লুকাই আছে। আৰু মই এওঁৰ যোনদিনাখন তাৰমানে মাৰ্চৰ 23 তাৰিখে মই বছৰেকীয়া অধিৱেশনটো কৰা যায়, মাৰ্চৰ 23 তাৰিখে মই এখন বাছ লৈ পাতিদৰং গোসাঁই ঘৰৰ পুখুৰীত পানী তুলি পুৰোহিতক লৈ যায়। সেই অনুষ্ঠানটো পানী তোলা অনুষ্ঠান বুলি কয়। পানী তুলি আনি মই এওঁক সেয়া পানী দি ধুওৱা যায়। গতিকে মই এটা কলহতকৈ এক কলহ পানী থৈ দিওঁ, অলপ অলপকৈ বছৰটো চলাই যাওঁ। এওঁক সেইখিনি হিচাপেহে মই পালন কৰি থাকিব বিচাৰিছোঁ আৰু ইয়াতকৈ মই বেছি পালন কৰিব পৰা নাই। তো আপোনালোকো আহিব পাৰে, আপোনালোকেও ইয়াত আহি পেলাই পূজা কৰিব পাৰে যদিহে আহিব বিচাৰে। তো মই নাম্বাৰটো দি দিম, নাম্বাৰত কণ্টেক্ট কৰি ল'লে হ'ল। তো আপোনালোকে দেখিলে আৰু শুনিলেও এইখিনিয়ে আচল কথা। এতিয়া মই ক'লে হয়তো আপোনালোকে ক'ব পাৰে বনাই পোৱা বুলি কিবা পোৱা বুলি, এই স্বয়ং মানে জেঠীয়ে মানে পাইছে বস্তুটো আৰু জেঠীয়ে স্থাপন কৰিছে ইয়াতে আনি পেলাই। তেতিয়াৰ পৰা জেঠীৰ মুখেৰে শুনিলে যে বহুতখিনি মানে এটা অনুভৱ কৰে আৰু বস্তুটো। গাঁওখনৰ নামটো কৈ দিম। আমাৰ গাঁওখনৰ নামটো হ'ল দাহি কবিগাৰা, বেকেটৰ ভিতৰত হালৈপাৰা। আৰু এই সুৰে বৰ চাকি গছি, যি চাকি গছি এনি টাইম জ্বলি থাকে। আৰু মন্দিৰটো অলপ কাম আছে বাৰু, আপোনাৰ এইটো মুকুটটো আৰু কালাৰ চালাৰ কৰি এক মানুহে এই শিৱলিংগৰ 2টা দান দিছে আৰু এই ঘণ্টাটো দান দিছে, শংখটো দান দিছে। তেওঁলোকে কিবা প্ৰমাণ পোৱাৰ কাৰণে এইখিনি বস্তু তেওঁ সঁজুলিখিনি দান দিছে। আৰু ইয়াত যিখিনি তাৰমানে ঘৰত কিবা কিবি এইবিলাক আছে, বেলেগ এজন মানুহে তেওঁ কিবা প্ৰমাণ পায়, গতিকে দান দিছে। চ' থেংক ইউ ছ' মাছ। আৰু আপোনালোকে এই ভিডিঅ'টো যিখিনিয়ে চালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এইটোৱে হ'ল সেই গোসাঁই, 3টা গোসাঁই য'ত হনুমান, শিৱ আৰু গণেশ লুকাই আছে। আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। তো ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে, যিখিনিয়ে চালে, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। আৰু আমাৰ গাঁওখনৰ নামটো গাঁওখনৰ নামটো কৈ দিম। আমাৰ গাঁওখনৰ নামটো হ'ল